আপুনি বসুন্ধৰাটোত মালিকীস্বত্বৰ বাবে আবেদন কৰিবৰ কাৰণে বা পট্টাৰ কাৰণে আবেদন কৰিবলৈ হ'লে স্ক্ৰীনত দেখুওৱাৰ দৰে এনেকৈ আপোনাৰ নাম, ৰায়তৰ গাৰ্জেনৰ নেম, ডাক নম্বৰ আৰু খতিয়ান নম্বৰ এনেকৈ স্ক্ৰীনত অনলাইনত শ্ব' হ'ব লাগিব। আৰু স্ক্ৰীনত দেখুওৱাৰ দৰে এনেকৈ আপোনাৰ লেণ্ড ডিটেইলছ যদি লেণ্ড বেংকত অনলাইনত আপলোড হৈ থকা নাই তেতিয়াহ'লে আপুনি পট্টাৰ কাৰণে বা মালিকীস্বত্বৰ কাৰণে আবেদন কৰিব নোৱাৰিব। তেতিয়াহ'লে ৰায়তজনৰ লেণ্ড ডিটেইলছখিনি অনলাইনত আপলোড হৈ আছে নে বা লেণ্ড বেংকত অন্তৰ্ভুক্ত হৈছেনে নাই আমি কেনেকৈ চাব পাৰিম? ইয়াৰ বাবে আমি চাব পাৰিম আমাৰ নিজৰ হাতত থকা মোবাইলটোৰ জৰিয়তে অনলাইনত আমি নিজৰ হাতত থকা মোবাইলটোৰ জৰিয়তে চেক কৰি চাব পাৰিম। তেতিয়াহ'লে আমি জানো আহক ৰায়তজনৰ লেণ্ড ডিটেইলছখিনি লেণ্ড বেংকত অন্তৰ্ভুক্ত হৈছে নে নাই কেনেকৈ নিজৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে চাব পাৰি। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব আৰু মাটি বাৰী সম্পৰ্কীয় বিভিন্ন ধৰণৰ ঠগবাজিৰ পৰা বাচি থাকিবৰ কাৰণে বা এই সম্পৰ্কে এটা সজাগতা আনিবৰ কাৰণে আপুনি পাৰে যদি আপোনাৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। মাটি বাৰী সম্পৰ্কীয় আপোনাৰ মনত কিবা প্ৰশ্ন থাকিলে কমেণ্টত সুধিব পাৰে। আৰু এটা অনুৰোধ থাকিল যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ভিডিঅ'ৰ তলত থকা ৰঙা আখৰত ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থ'ব। তেতিয়াহ'লে মই চেনেলত যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপুনি প্ৰথমে নটিফিকেশ্যন পাই যাব। আহক এতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। পোনপ্ৰথমে আমি গুগল ব্ৰাউজাৰটো অ'পেন কৰি ল'ম আৰু গুগল ব্ৰাউজাৰৰ চাৰ্চ বাৰত আমি চাৰ্চ কৰিম MISSION মিছন BASUNDHARA মিছন বসুন্ধৰা 2 বুলি আমি চাৰ্চ কৰিম। ইয়াৰ পিছত আমাৰ সন্মুখত এই পেজখন শ্ব' হ'ব। এতিয়া এই পেজখনত ওপৰৰ যিটো লিংক আছে বসুন্ধৰা.assam.gov.in বুলি সেই লিংকটোত আমি ক্লিক কৰিম আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত আমি পুনৰ অন্য এখন পেজলৈ গুচি যাম। এই পেজখন অকণমান লোড ল'ব। এতিয়া এই পেজখন আমাৰ সন্মুখত আহি গৈছে। এতিয়া আমি তলৰ ফালে স্ক্ৰল ডাউন কৰি আমি স্ক্ৰল ডাউন কৰি আহিলে প্ৰথমতে আমি বসুন্ধৰাটোৰ সেৱাসমূহ দেখিবলৈ পাম। এই সেৱাসমূহৰ বিষয়ে মোৰ ভিডিঅ' ইতিমধ্যে বনোৱা আছে। কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব এই বিষয়ে সকলোবোৰ ভিডিঅ' মোৰ ইতিমধ্যে বনাই থোৱা আছে। যদি আপোনালোকে চাব বিচাৰে ভিডিঅ'ৰ তলৰ ডিছক্ৰিপশ্যনত চেনেল লিংক বা ভিডিঅ' প্লেলিষ্ট লিংক বুলি থাকিব, তাত ক্লিক কৰি আপোনালোকে এই ভিডিঅ'সমূহ চাবলৈ পাৰিব। মূল কথালৈ আহোঁ। এতিয়া আমি চাব বিচাৰি আছোঁ ৰায়তৰ খতিয়ান ডিটেইলছ বা ৰায়তৰ ডিটেইলছ লেণ্ড বেংকত বা অনলাইনত অন্তৰ্ভুক্ত হৈছে নাই সেই বিষয়ে আমি চাব বিচাৰি আছোঁ। ইয়াৰ বাবে আমি প্ৰথমে কি কৰিব লাগিব, স্ক্ৰীনখনৰ সোঁহাতে সেউজীয়া আখৰেৰে বেদখলকাৰী অব্লিক খতিয়ানৰ সন্ধান বুলি লিখা আছে। তাৰ তলত বেদখলকাৰী আৰু খতিয়ান বুলি লিখা আছে। খতিয়ানৰ ছাইডত যিটো চাৰ্কুল আছে সেই চাৰ্কুলটোত আমি টিক লগাই দিম আৰু বেদখলকাৰীসকলেও যিসকলে বেদখলকাৰী জৰিমনা আদায় দি আছে তেখেতসকলেও বেদখলকাৰী বুলি থকা তাৰ ছাইডত চাৰ্কুলটোত টিক লগাই দি বেদখলকাৰীসকলৰ ডিটেইলছ ইয়াতে চাই ল'ব পাৰিব। এতিয়া আমি খতিয়ানৰ ডিটেইলছ চাম। খতিয়ানৰ ছাইডত যিটো চাৰ্কুল আছে সেই চাৰ্কুলটোত আমি টিক লগাই দিম। তাৰপিছত তাৰ তলতে থকা জিলা বুলি লিখা আছে, জিলাত আমি ক্লিক কৰি দিম আৰু জিলাত ক্লিক কৰি দিলে আমাৰ মাটিখিনি কোনখন জিলাত আছে ইয়াতে এনেকৈ শ্ব' হৈ যাব। আমি ইয়াৰ পৰা আমাৰ প্ৰয়োজনীয় জিলাখন আমাৰ মাটিখিনি কোনখন জিলাত আছে ইয়াৰ পৰা আমি চিলেক্ট কৰি ল'ম আৰু জিলাখন চিলেক্ট কৰি লোৱা হোৱাৰ পিছত তাৰ তলত চিলেক্ট বুলি আহিব, তাত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত আমি ইয়াৰ পৰা আমাৰ চাৰ্কুলখন আমাৰ মাটিখিনি কোনখন চাৰ্কুলৰ আণ্ডাৰত পৰে সেই চাৰ্কুলখন আমি ইয়াৰ পৰা চিলেক্ট কৰি ল'ম আৰু চাৰ্কুলখন চিলেক্ট কৰি লোৱাৰ পিছত তাৰ তলতে আকৌ চিলেক্ট বুলি আহিব। সেই চিলেক্টত ক্লিক কৰি দি আমাৰ গাঁওখন মানে ৰেভিনিউ ভিলেজখন আমাৰ মাটিখিনি কোনখন ৰেভিনিউ ভিলেজৰ আণ্ডাৰত পৰে সেই ভিলেজখন আমি ইয়াৰ পৰা চিলেক্ট কৰি ল'ম। এতিয়া আমাৰ জিলা, চাৰ্কুল আৰু গাঁও এই তিনিটা চিলেক্ট কৰি লোৱাৰ পিছত ইয়াৰ তলত আমি আকৌ দুটা অপশ্যন দেখিবলৈ পাম, খতিয়ান নম্বৰ আৰু নেম। মানে আমাৰ হাতত যিখন খতিয়ান থাকে ৰায়তী খতিয়ান, হাতে লিখা খতিয়ান, সেই খতিয়ানখনত এটা নম্বৰ থাকে খতিয়ান নম্বৰ বুলি। সেই খতিয়ান নম্বৰটো দিও আমাৰ ডিটেইলছখিনি লেণ্ড বেংকত অন্তৰ্ভুক্ত হৈছেনে নাই আমি চাব পাৰিম। নতুবা ৰায়তৰ নাম নেম বুলি থকা তাত ক্লিক কৰি আমি ৰায়তৰ নাম দিও বা ৰায়তৰ নাম চাৰ্চ কৰিও ৰায়তৰ নাম লেণ্ড বেংকত অন্তৰ্ভুক্ত হৈছেনে নাই আমি চাবলৈ পাৰিম। আজি আমি খতিয়ান নম্বৰেৰে চাম, গতিকে খতিয়ান নম্বৰ বুলি থকা তাৰ ছাইডত যিটো চাৰ্কুল আছে সেই চাৰ্কুলটোত আমি টিক লগাই দিম আৰু তাৰ তলত যিটো বক্স আছে সেই বক্সটোত আমি খতিয়ান নম্বৰটো বহাই দিম। খতিয়ান নম্বৰটো ক'ত পাব আপোনালোকে জানিবনে? আপোনাৰ হাতত যিখন খতিয়ান আছে ৰায়তী খতিয়ান, হাতে লিখা ৰায়তী খতিয়ান এখন আছে, সেই খতিয়ানখনৰ ওপৰৰ ফালে কোণত এই খতিয়ান নম্বৰটো থাকিব। খতিয়ান নম্বৰটো শুদ্ধকৈ বহাই দিয়াৰ পিছত ইয়াৰ তলত 4টা সংখ্যাৰ যি কেপচা আছে এই কেপচাটো এণ্টাৰ কেপচা বুলি থকা এইখিনিতে বহাই দি আমি চাৰ্চ বুলি থকা তাত ক্লিক কৰি দিম আৰু চাৰ্চ বুলি থকা তাত ক্লিক কৰি দিয়াৰ পিছত অকণমান পেজখন লোড ল'ব আৰু লোড লোৱাৰ পিছত আমাৰ সন্মুখত এনেকুৱাকৈ আহিব। যদি আপোনাৰ গোটেইখিনি ডিটেইলছ লেণ্ড বেংকত অন্তৰ্ভুক্ত কৰা আছে বা মণ্ডলে এইখিনি গোটেইখিনি কাম কৰি থৈছে চাৰ্কুল অফিচৰ পৰা, তেতিয়াহ'লে নামত আপোনাৰ ৰায়তৰ নামটো এনেকৈ আহি যাব আৰু গাৰ্জেন নেম বুলি থকা এইখিনিতে ৰায়তৰ গাৰ্জেন নেমটো আহিব আৰু ডাক নম্বৰ বুলি থকা এইখিনিতে আপোনাৰ মাটিখিনি ডাক নম্বৰটো আহিব আৰু খতিয়ান নম্বৰ বুলি থকা তাত আপোনাৰ খতিয়ান নম্বৰটো এনেকৈ গোটেইখিনি আহি যাব। যদিহে এনেকুৱাকৈ আপোনাৰ নাম, নম্বৰ, খতিয়ান নম্বৰ গোটেইখিনি অনলাইনত আপুনি দেখিবলৈ পায় তেতিয়াহ'লে মিছন বসুন্ধৰাটোত পট্টা পাবৰ